প্ৰভুৰ আগমনৰ দিনা দূতে তুৰিব যাব, তাতে তেওঁ নিদ্ৰিত আটায়ে সাৰ পাব। যেতিয়া খ্ৰীষ্টৰ মুক্ত লোকসমূহ সিপাৰত গোট খাব, যেতিয়া নাম মাতিব ময়ো হাজিৰ হ'ম। যেতিয়া নাম মাতিব স্বৰ্গত, যেতিয়া নাম মাতিব স্বৰ্গত, যেতিয়া নাম মাতিব স্বৰ্গত, যেতিয়া নাম মাতিব ময়ো হাজিৰ হ'ম। সেই উজ্জ্বল ৰাতিপুৱাতে বিশ্বাসী লোক উঠিব, তেওঁৰ উত্থানৰ শক্তিৰ ভাগী হ'বলৈ। তেওঁৰ সাধুৱে সৈতে বিশ্ৰাম ঘৰত মোৰ যেন ঠাই হ'ব। যেতিয়া নাম মাতিব ময়ো হাজিৰ হ'ম। যেতিয়া নাম মাতিব স্বৰ্গত, যেতিয়া নাম মাতিব স্বৰ্গত, যেতিয়া নাম মাতিব স্বৰ্গত, যেতিয়া নাম মাতিব ময়ো হাজিৰ হ'ম। পুৱাৰ পৰা ৰাতিলৈকে প্ৰভুৰ কাৰ্য কৰক, তেওঁৰ আচৰিত প্ৰেমৰ কথা কৈ থাকক। আৰু জীৱন যাত্ৰাৰ শেষত বিদায় দিম এই সংসাৰক, যেতিয়া নাম মাতিব ময়ো হাজিৰ হ'ম। যেতিয়া নাম মাতিব স্বৰ্গত, যেতিয়া নাম মাতিব স্বৰ্গত, যেতিয়া নাম মাতিব স্বৰ্গত, যেতিয়া নাম মাতিব ময়ো হাজিৰ হ'ম।